নমস্কাৰ সান্তনাস ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা সাধাৰণ তিতাকেৰেলা ৰেচিপি লৈ আহিছোঁ। আপোনালোকে বনাই খাই চাবচোন। তিতাকেৰেলাটো বহুতে খাই ভাল পায়, বহুতে বেয়াও পায়, মই কিন্তু খুব ভাল পাওঁ। মোৰ ছোৱালী দুইজনী ডাঙৰজনীয়ে তিতাকেৰেলা খাই খুব ভাল পায়, কিন্তু সৰুজনীয়ে নাখায়। তাইক এনেদৰে বনাই দিলে খায়। সেইকাৰণে আজি মই বেলেগ ধৰণে বনাইছোঁ, কিন্তু বহুতে খাইছেও এনেধৰণে বনাই। যিসকলে নাই খোৱা সেইসকলে বনাই খাই চাবচোন। তিতাকেৰেলাখিনি মই প্ৰথমে আগগুৰি কাটি ওপৰৰ বাকলিখিনি গুচাই ল'লোঁ। আলুৰ বাকলিও গুচাই লৈছোঁ আৰু তিতাকেৰেলাৰ মাজৰ পেটটো ফালি গুটিখিনি উলিয়াই ল'লোঁ। উলিয়াই ভালদৰে ধুই অলপ নিমখ দি প্ৰেছাৰ কুকাৰত মই সিজাই ল'ম। আলু সিজাই ল'লোঁ। সিজাই অলপ মই ভাঙি লৈছোঁ পুৰৰ কাৰণে। আৰু মছলাৰ কাৰণে লৈছোঁ মই এইখিনি তিতাকেৰেলাৰ গুটিখিনিও মই লৈ লৈছোঁ। মছলাৰ কাৰণে লৈছোঁ পিঁয়াজ অলপ মিহিকৈ কুটা, আদা নহৰু বটা, জলকীয়া দুটা আৰু তেল। এখন কেৰাহী তুলি দিছোঁ গেছত, তাত তেল গৰম হ'বলৈ দিছোঁ আৰু জিৰা কেইটামান দি দিছোঁ। এতিয়া মিহিকৈ কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অলপ ভাজি ল'ম। অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম। এতিয়া ইয়াত মই আদা নহৰুখিনিও দি দিম। আদা নহৰুখিনিও মই অলপ ভাজি ল'ম। মাজে মাজে লৰাই থাকিম। জুইটো অকণমান কমাই দিছোঁ মই। এতিয়া ইয়াত মই আধা চামুচ হালধি দিম। আধা চামুচ জিৰা গুড়ি, আৰু ধনিয়া গুড়ি, আৰু অলপ জলকীয়া গুড়ি দি লৈছোঁ। এতিয়া ভালদৰে লৰাই অকণমান ভাজ খাবলৈ দিম। এতিয়া ইয়াতে মই কেৰেলাৰ গুটিখিনিও দি দিছোঁ। পিঁয়াজৰ লগত অকণমান মিলাই লৰাই দিছোঁ। এতিয়া ইয়াতে মই সিজোৱা আলুখিনি দি দিছোঁ। দি মছলাখিনিৰ লগত ভালকৈ লৰাই দিছোঁ। এতিয়া অকণমান নিমখ দি দিম। নিমখ দি ভালকৈ লৰাই দিম।
এতিয়া মই লৈছোঁ বাটি এটাতে বেচন অলপ, তাতে মই কৰ্ণফ্ল'ৰ অলপো দিছোঁ আৰু আধা চামুচ হালধি দিছোঁ আৰু আন্দাজমতে নিমখ দিছোঁ। এই বেচনৰ ঘোলটো আপোনালোকে নিদিও বনাব পাৰে, কাৰণ মই সৰুৰে পৰা খাই আহিছোঁ, নিদিয়াকৈও খাওঁ। কিন্তু ছোৱালীয়ে কোৱাৰ কাৰণে মই আজি বেচনত অলপ লেটিয়াই বনাম বুলি ল'লোঁ। এতিয়া মছলাখিনি মই কেৰেলাৰ ভিতৰত ভৰাই দিছোঁ। সিজোৱা কেৰেলাখিনিৰ ভিতৰত মছলাখিনি এনেদৰে ভৰাই বেচনৰ ঘোলটো বৰ বেছি ডাঠ বা পাতল নকৰিব। মছলাখিনি এতিয়া কেৰেলাত ভৰাই বেচনত লেটিয়াই ল'লোঁ। কেৰাহীত তেল গৰম কৰি এতিয়া এটা এটাকৈ মই কেৰেলাখিনি ভাজি যাম। আপোনালোকে বেচনত লেটিয়াই নাভাজিও এনেই ভাজিব পাৰে, খাবলৈ খুব ভাল লাগে তেনেকৈও। ৰঙচুৱা কৰি ভাজি ল'ব। মাজে মাজে লৰাই থাকিব। এটা এটাকৈ মই তিনিটা তেনেদৰে ভাজি ল'লোঁ। চাওক, এনেদৰে গোটেইকেইটা ভাজি লৈছোঁ। আপোনালোকে কম তেলতো ভাজিব পাৰে, মই আজি বেচন দিয়াৰ কাৰণেহে অলপ তেল সৰহকৈ দিছোঁ। কম তেলত সুন্দৰকৈ ভাজি খাব পাৰে। বেছি তেল নিদিলে বেচনখিনি ভালকৈ ভাজ নাখায়। এতিয়া মোৰ কেৰেলাখিনি ভজা হৈ গ'ল। এতিয়া ওপৰত অকণমান চাট মছলা ছটিয়াই দিছোঁ। এনেদৰে বনাই খাই চাবচোন। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰিব। আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ।